ৰাজ তুমি যে আহিলা নহয় বহুত ভাল কৰিলা এইখন কি হৈছে তুমি ৰিন গম পাইছা নহয় ক'ৰবাত ভেৰ বাবাটো আহি আমাক বহুত অত্যাচাৰ কৰি আছে ৰাজ প্লিজ তুমি সেই ভেৰ বাবাটোক খেদাই দিয়া নহ'লে সি আমাক এইবোৰ যাদু মন্ত্ৰ কৰি আমাক মাৰি পেলাব বাবা এই যে ভেৰ বাবাটো সঁচাকৈ আপুনিয়ে খেলাব পাৰিব যেনে খেলাই দিয়কচোন এইকেইটা আমাক যিনা হাৰাম কৰি দিছে কৈছে আমাৰ ঘৰত বোলে হেনো ভূত আছে বোলে সেইকাৰণে বোলে যেতিয়ালৈকে আমাৰ ঘৰত হেনো ভূত নুলিয়াই বোলে তেতিয়ালৈকে আমাৰ ঘৰত নাযায় হেনো সঁচাকৈ বাপ্পা এই ভেৰ বাবাটোক খেলাই দিয়াচোন তুমি ৰ'বা আজি এই কথা আহিব মই নাথাকাত মোৰ ঘৰৰ মানুহ সেই অত্যাচাৰ কৰিবলৈ কোন হয় ৰ'বা মই এতিয়াই ভেৰ বাবাক ঠিক কৰি আছোঁ পাপা ৰ'বা তুমি ঘপককৈ নাযাবা সেই মানুহটোৰ হাতত বহুত শক্তি আছে তোমাক কিবা এটা কৈ দিলে কি হ'ব বা বহুত শক্তি আছে কালি যিবোৰে ফেঁচাই গোটেইখন উলিয়াইছে মন্ত্ৰ মাতিছে মোৰ বহুত ভয় লাগে তুমি বেয়াকৈ নক'বা ভালকৈ ক'বা মোৰ বহুত ভয় লাগিছে কিন্তু মাইনা তুমি মোৰ কথা ভয় কৰিব নালাগে তুমি চিন্তা কৰিব নালাগে সেইটো ভেৰ বাবাই একো কৰিব নোৱাৰে মই গম পাইছোঁ সি মানুহক আচলতে ভয়হে খুৱাইছে সি একো কৰিব নোৱাৰে কি কৰিব পাৰিব কি কৰিব পাৰিব আজিৰ যুগত ক'ৰবাত ভূত আছে নেকি কি কথা ক'বলৈ আহিছে তুমি ঠিকে কৈছা আজিৰ যুগতনো কিবা ভূত পেট আছে তাক হেৰি কৰিবা ৰাজ দুবাৰমান দি পেলাই পঠিয়াই দিবা আৰু তাক চাগে আৰু লগতে তাক ক'বাচোন তুমি তাক যদি টকা পইচা লাগে যি লাগে বুলি আমি তাকে দিম খালি মুঠতে এইখন ঘৰৰ পৰা গুচি যা কৈ দিয়া ৰাজ তেনেকৈ কৈ দিয়া হ'ব প্ৰিয়া তুমি চিন্তা কৰিব নালাগে মই যি কৰিবলগীয়া আছে কৰি আছোঁ সঁচাকৈ দেই ঘৰখন গোটেই ধ্বংস হৈ গৈছে আৰু ভেৰ বাবাটোৱে ইটো ৰুমৰ পৰা সিটো ৰুমলৈ যাবলৈ নোৱাৰা কৰিলে গোটেইখন ভূত মেলি থৈছে হ'বলা ৰুমটোত গোটেইখন চাব নোৱাৰি মানুহৰ জকা নিজানি পাৰ হৈ যাবলৈ ভয় লাগে কি যে হৈছে নহয় পানী অকণ কোনোবাই আনি দিবি নিবা মোৰ মূৰটো কিবা কৰিছে মা পানী আনিবলৈ কেনেকৈ যা ভেৰ বাবাটোৱে গোটেইখন ভূত মেলি থৈছে পাৰ হৈ যাব নোৱাৰি ৰবি মনা তই চিন্তা কৰিব নালাগে সেইটোনো কেনেকৈ ভেৰ বাবা মই এবাৰ লগ কৰি আহিছোঁ মই পানী আনি দিম ওম হিং ভিং ভিং ভং চিং হিং স্বাহা আহিবিনে তই নে মই তোক মৰিয়াই আনিব লাগিব আহিবিনে তই নে মই তোক মৰিয়াই আনিব লাগিব দিবা কি হ'ল ক এইবিলাক কি হা এইবিলাক কি হা আপুনি আমাৰ ঘৰত এইবিলাক কি নটংকি কৰিবলৈ আহিছে নেযায় কেলৈ সোনকালে ইয়াৰ পৰা হা নে আপোনাক মৰিয়াই খেদি পঠিয়াব লাগিব নে ভালে ভালে যাব লাষ্ট ৱাৰ্ণিং দিছোঁ কিন্তু আৰু এইখন ৰিয়াৰ ফটো ইয়াত যে এইখন ৰিয়াৰ ফটো কোনে আনিলে মই আনিছোঁ তোৰ ঘৈণীয়াৰ ফটো তোৰ ঘৈণীয়াৰৰ আত্মা এইখন ঘৰৰ চাৰিওকাষে ঘূৰি ফুৰিছে মই তাইক বন্দী কৰিব খোজোঁ ৰিয়াৰ নাম যাতে মুখত হা তোৰ নিচিনা পাপিষ্ঠা এটা মুখত ৰিয়াৰ নাম বুজিছ নাই হা ইমান তই বেয়াকৈ ৰিয়াৰ কথা ক'ব পাৰিছ হা ৰিয়াক হা তই জান নাই তাই স্বৰ্গবাসী হ'ল বুলি তই আকৌ এইবোৰ কি 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 কৰিব কৈছ কি কৰিব কৈছ এইখন ঘৰত এতিয়াও এইটো পেট আত্মা আছে হা মোৰ কথা তই বিশ্বাস নকৰ তোৰ ঘৰত এতিয়াও ৰিয়াৰ ডেড বডি আছে মই দেখাই দিব পাৰোঁ এইখন ঘৰত তাইক হত্যা কৰা হৈছিল মাই গড এইবোৰ কথা যদি সঁচা হয় এই ভেৰ বাবাটোৱে যি গম পায় ৰাজক যদি সকলো কথা কৈ দিয়ে বহুত ডাঙৰ প্ৰব্লেমত পৰি যাব সেই ভগৱান মই ৰাজক এইখিনি কিয় পঠিয়াইছিলোঁ সেই ভগৱান প্লিজ বচোৱা ৰাজে যদি সকলো কথা গম পাই যায় এই ভেৰ বাবাটোৱে এই কথাবোৰ কেনেকৈ গম পালে কোনে ক'লে মইতো কোৱা নাছিলোঁ আমাৰ ঘৰততো কোনো কোৱা নাছিলে আগে পাছেতো অহা নাছিলে কোনে ক'লে ভেৰ বাবাক এই কথাবোৰ কোনে ক'লে কি হত্যা আৰু ৰিয়াক কোনে কৰিছিলে কোনে হত্যা কৰিছিলে আপুনি সঁচাকৈয়ে কৈছেনে টংকি বাবা নে এইবিলাক সাজি কৈ আছে মোৰ মনত দুখ দিবলৈ আপুনি সঁচা কথা কওক কোনে মাৰিছিলে ৰিয়াক আৰু আপোনাক এইবিলাক কথা কোনে কৈছে পাপাই কিয় কান্দিছে এয়া ৰিয়া কোন হয় ন এখন কাৰ ফটো মা চিনি পোৱা নাই যে মা কোন হয় ন এগৰাকী চিনি পোৱা নাই যে ফটোখন তই যদি চাব বিচাৰ এতিয়াই মই ৰিয়াৰ ডেড বডি দেখাই দিব পাৰোঁ তাইক কোঠাৰে মাৰি হত্যা কৰা হৈছিলে তাইৰ ডেড বডি এতিয়াও আছে আৰু তাইৰ ডেড বডিয়ে নহয় আৰু তাইৰ প্ৰেত আত্মা এই ঘৰৰ চাৰিওকাষে সদায় ঘূৰি থাকে মই সেই আত্মাক ধৰিবলৈ আহিছোঁ আজি এই ঢংকি বাবাটোৰ কথাটো একো বিশ্বাস নকৰিবা দেই এইবোৰ চব মিছা কথা কৈ আছে এনে কৈ আছে এই ঢংকি বাবাই তোমাক জালত আচলতে ফচাব কৈছে এনে কৈ আছে ৰাজ তুমি অলপো বিশ্বাস নকৰিবা নাই প্ৰিয়া মই বিশ্বাস কৰা নাই মই জাষ্ট
ঢংগী বাবাই কৈছে কাৰণে শুনিছোঁ কিন্তু এতিয়া কথা ঢংগী বাবাই মোক এতিয়া প্ৰমাণ দিব লাগিব সঁচাকৈ যে ৰিয়াৰ ডেড বডি এইখন ঘৰত এতিয়াও আছে এতিয়াও যে তাইৰ আত্মা আছে তাৰ যদি আছে তেতিয়াহ'লে প্ৰমাণ দেখক মই প্ৰমাণ চাব বিচাৰোঁ ঐ ৰাজ বলিয়া হৈছ নি বাৰু তই সেই ৰিয়া ডেড বডি কেতিয়াই গ'ল তই বলিয়া হৈছ বলিয়া হৈছ তই নিজে খুই দিয়া নাছিলি কি কথা ক'বলৈ আহিছ এতিয়া ৰিয়া ডেড বডিটো থাকিব পাৰে নে আমি দেখোন চবে দেখোন সেই ৰিয়া ডেড বডি দেখোন চলাই দিছিলোঁ তই আকৌ এতিয়া ৰিয়া ডেড বডি ক'ব চা এই ঢংকি বাবাৰ কথা শুনিছ মানুহে তোক তোক ই নিজৰ জালত ফচাব খুজিছে তোক মই খেলিবলৈহে পঠিয়াইছোঁ তোক মই ঢংকি বাবাৰ জালত ফচিবলৈ পঠিয়াই আছিলোঁ বৈ এইখিনি বৈ মানে হৈছে কি এখন ঘৰত একো বুজিয়ে পোৱা নাই এই ৰিয়া কোন হয় কোন হয় ৰিয়া কচোন মোকো কোৱা মই শুনো ৰিয়া কোন হয় আৰু ৰিয়া হত্যা কোনে কৰা হৈছিলে কি ডেড বডিটো কোন ঢুকাইছিলে আমাৰ ঘৰত কোৱাচোন কোৱা মা কোৱা এটা আইতা কোৱাচোন ৰিয়া কোন হয়নো কিয় কান্দিছে পাপাই এনেকৈ কোৱাচোন কোৱা মাইনা ধুনুকা যা এইবোৰ কথা তই সোমাব নালাগে তই সিফাল জেগা যা এইবোৰ ডাঙৰ মানুহৰ কথা সৰু সোমাব নালাগে যা যদি চাব বিচাৰ তেতিয়াহ'লে বৈ ৰিয়া ডেড বডি ইয়াত কেনেকৈ প্ৰিয়া এইবোৰ কি হৈছে ৰিয়াৰ ডেড বডিটো আমি জ্বলাই দিছিলোঁ নিচাতে ৰিয়াৰ ডেড বডি ইয়াত ক'ৰ পৰা ওলাইছে জানো ৰাজ মই ভাবিছোঁ তাকে ৰিয়াৰ ডেড বডিটো আমি জ্বলাই দিছিলোঁ এইটো ক'ৰ পৰা ওলাইছে এই ঢংকি বাবাই কিবা যাদু টনা কৰি বেলেগৰ ডেড বডিক চাগে ৰিয়াৰ ডেড বডি বনাই দিছে মই গম পাইছোঁ তুমি এই ঢংকি বাবা কথাত বিশ্বাস নকৰিবা ই আমাক জালত ফচাব চেষ্টা কৰি আছে মই একো কাৰো জালত ফচাবলৈ চেষ্টা কৰা নাই যি সঁচা মাথো তাক মই দেখুৱাইহে দিছোঁ ৰিয়াক আজি 20 বছৰৰ আগতে কোঠাৰে ঘপিওৱা হৈছিলে আৰু কোঠাৰে ঘপিয়াই ইয়াত এনেকৈ পুতি থোৱা হৈছিলে বুজিছ মই এইখিনি জাৰি পুকাৰি মোৰ ভূতৰ দ্বাৰা উলিয়াই দিয়া হৈছে এখন ঘৰত এইটো আত্মা ভটকি ফুৰে সদায় এতিয়া আত্মাই শান্তি পোৱা নাই আৰু যিটো ডেড বডি জ্বলাইছিলি সেইটো ডেড বডি ৰিয়াৰ নাছিলে বেলেগৰ আছিলে এই বাবাটোৱে দেখোন চব কথা কেনেকৈ গম পাই এইটো বস্তু সেইটো কোনেওতো কোৱা নাছিলে এই বাবাটোৱে দেখোন চব কথাবোৰ জানে মই যে ইয়াত যে ৰিয়াৰ ডেড বডিটো যে পুতি থৈছিলোঁ সেইটো কথা কেনেকৈ গম পালে কেনেবাকৈ যদি ৰাজে গম পাবলৈ হয় মোকতো ঘৰৰ বাহিৰে কৈ দিব কি ৰিয়াৰ ডেড বডি নাছিলে সেইটো তেন্তে কাৰ ডেড বডি আছিলে মা পাপা এইবোৰ কি হৈ আছে কোন ৰিয়া কাৰ ডেড বডি কি ওলাইছে এইবোৰ কি হৈছে মই একো বুজিয়ে পোৱা নাই এই ৰিয়া কোন আছিলে আমাৰ ঘৰৰ পাপা মা কোৱাচোন কোন হয় ৰিয়া কোন আছিলে ৰিয়া মোক মাফ কৰি দিবা মই তোমাৰ ডেড বডিটো ভালকৈ জ্বলাবলৈ নাপালোঁ মই জনাই নাছিলোঁ তুমি যে অত দিনৰ পৰা যে মোৰ লগতে আছিলা ৰিয়া আই এম চৰি আই মিছ ইউ ৰিয়া আই মিছ ইউ সঁচাকৈ এইটো কাম কোনে কৰিলে বাৰু আজি 7 বছৰ হ'ল ৰিয়া ডেড বডি ইয়াতে এনেকৈ পৰি আছিলে আমি যে কোনেও গম নাপালোঁ আজি দেখিলোঁ কাৰণেহে ৰিয়া কোনে হত্যা কৰিছিলে বা কোনে মাৰিছিলে বাৰু সেই কথাটো গম পোৱাহেঁতেন ভাল আছিলে আমিতো ইমান দিনে ৰিয়াৰ ডেড বডিটো জ্বলাই দিলোঁ বুলিয়ে ভাবি আছিলোঁ আমিওতো গম পোৱা নাছিলোঁ যে ৰিয়া ইয়াতে সোমাই আছিলে হে ভগৱান এইবোৰ কি দিন দেখাইছা সি হৈছে একো বুজিয়ে পোৱা নাই আৰে চববিলাকে ৰিয়া ইয়াত ডেড বডিটো নকলি ডেড বডিটোক লৈ ইমান উলঝুল কিয় কৰি আছে ৰিয়াকটো কেতিয়াবাই জ্বলাই দিয়া হৈছিলে মই এবাৰ মৰা ডেড বডি ওলাব পাৰে নেকি বাৰ বুলি কি কথা কহে ৰাজ তুমি বুলি হৈছে ৰাজ উঠা এই ঢংকি বাবাৰ জালত তুমি পৰিব নালাগে এই বাবাই চবকে আমাৰ জালত ফচাবলৈ চেষ্টা কৰি আছে উঠা বুলিছে উঠা আৰু বলাই কিনিব মই নাযাওঁ প্ৰিয়া মই এইখিনিতে থাকিম মই এনেকৈ ৰিয়াক চাই থাকিম মোকো লগতে ৰিয়াৰ লগতে মাৰি কিয় নাপেলালে মই ৰিয়াক চাই জীয়াই থাকিম মই আৰু নাযাওঁ ভণ্টি গুণগুণ এইবোৰ কি হৈছে আমাৰ ঘৰত একো বুজিয়ে পোৱা নাই মই কোন ৰিয়া হয় আৰু ৰাজ আংকলে ইমান কান্দিছে কি হৈছে ন আমাক যে সুধিলেও নকয় কোন হয় ইয়াত কিবা এটা ৰহস্য আছে গম পাইছা আমিহে গম পোৱা নাছিলোঁ ইমান দিনে এইটো ডেড বডিটো মই আজি 20 বছৰৰ আগতেতো ইয়াত পেলাই থৈ গৈছিলোঁ জহি খহি নগ'লে যে চব বস্তু এতিয়াওচোন এনেকৈ আছে যে কেনেকৈ সম্ভৱ ৰিয়া তুমি মোক কিয় এৰি গুচি গ'লা ৰিয়া প্লিজ ঘূৰি আহা না ৰিয়া মই তোমাৰ অবিহনে থাকিব নোৱাৰো ৰিয়া মোক তাহাঁতি প্ৰথমতে বিশ্বাস নকৰিছিলি নহয় ঢংকি বাবা বুলি কৈছিলি এতিয়া বিশ্বাস হ'ল নে দেখিলি নহয় তোৰ ঘৰত কি হৈ আছিলে ইমান দিনৰ পৰা চাই ল আৰু আগে দেখি যাবি কি হ'ব